নমস্কাৰ, আসসালামু আলাইকুম। আন এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো লোক ঠিকে আছে, সকলে আছে। আৰু এয়া মই ৰাতিপুৱা নেষ্টাম ৰেডি কৰি আছোঁ জাইমাৰ কাৰণে, তাইৰ ব্ৰেকফাষ্ট। মই 24 আৱাৰ্ছ মানে গোটেই দিনটোৰ ভিতৰত তাইক দুবাৰ নেষ্টাম দিওঁ। আৰু বাকী টাইম মই তাইক গাখীৰ দিওঁ, কাউ মিল্ক। দিল্লীত কেইটামান দিনৰ পৰা ভালেমান মানে গৰম পৰিছে আৰু আগতে ইমান এটা ঘাম নোলাইছিলে। দিল্লীত বহুত ড্ৰাই ক্লাইমেট আছিলে, কিন্তু আজিকালি বহুত হিউমিড হৈ গৈছে। এইটো কিহৰ কাৰণে এইটো চেঞ্জ হৈছে গম নাপাওঁ। এক প্ৰকাৰৰ গ্ল'বেল ৱাৰ্মিং বুলিয়েই ক'ব লাগিব। এয়া মেডামে চব খেলনা বস্তু এৰি এইবোৰ প্লাষ্টিকৰ ডাব্বা, প্লাষ্টিকৰ বটল, ক'ৰবাত যদি ৱায়াৰ বা মোবাইলৰ চাৰ্জাৰ পায়, এইবোৰেৰে খেলা আৰম্ভ কৰে। আৰু ইয়াত মই বনাবলৈ লৈছোঁ হোমমেড অলপ মচলা। জিৰা লৈছোঁ বেছি পৰিমাণত জিৰা আছে, তাৰপিছত আপোনাৰ ষ্টাৰ এনিজ, সৰু ইলাচি, ডাঙৰ ইলাচি, লং আৰু জালুক। বেছি জালুক দিয়া নাই, বাকীখিনি পৰিমাণটো কম। এইটো হোমমেড মোৰ মচলা, মই বনাই ৰেডি কৰি থৈ দিওঁ, ড্ৰাই ৰ'ষ্ট কৰি তাৰপিছত মিক্সাৰত গ্ৰাইণ্ড কৰি পেলাই এমাহমান ধুনীয়াকৈ ষ্ট'ৰ কৰি থ'ব পাৰে। গোন্ধটো একেবাৰে বঢ়িয়া হৈ থাকে। আৰু যিকোনো মানে তৰকাৰী হওক, ভাজিটো অকণমান ছটিয়াই দিব পাৰি, বা তৰকাৰী বনালে বা যদি মানে ৰাইচ মচলা দি পেলাই মচলা ৰাইচ বনোৱা যায়, তেতিয়াহ'লে তাতেও মই ব্যৱহাৰ কৰোঁ। খুবেই টেষ্ট এনহেঞ্চ কৰে, খুব ভাল লাগে। আৰু ঘৰত বনোৱাটো মচলাৰ কথাই বেলেগ। আজি তাই সোনকালে শুলে, গাটো ইমান এটা ভাল নাছিলে তাইৰ। আজি ফ্ৰাইডে আৰু আজি বনাবলৈ লৈছোঁ মই ভেজিটেবল মেগী। বৰষুণ দি আছে, বৰষুণ দিয়া আৰম্ভ কৰিলে দুপৰীয়াৰ পৰা এতিয়া। আৰু হাজবেণ্ড যিহেতু ঘৰত নাই, মই ভাবিলোঁ আজি অলপমান মেগী বনাই খোৱাই ভাল। বাচন বৰ্তন অকণমান কম ওলাব, ধুবলৈ ইমান এটা মন নাযায়। সদায় এটা কাম কৰি আৰু কিমাননো কৰিম, বৰ হৈ যাওঁ। গতিকে ভাবিলোঁ আজি অকণমান মেগীয়ে খাওঁ। মই ইয়াত টমেটো, কেপচিকাম, পিঁয়াজ, অলপমান ধনিয়া পাত কাটি লৈছোঁ মিহিকৈ। আৰু গোটেইখিনি একেলগে ৰিফাইন বা আপুনি বাটাৰো দিব পাৰে, দি পেলাই তাতে ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই কৰিব নালাগে, ছটে কৰে যে, ছটে কৰি ল'ব লাগিব। আৰু যিসকলে হোষ্টেলত আছিলে বা কলেজ লাইফ, ভাড়াঘৰত যোনে অকলে আছে, তেখেতসকলেতো ৰিলেট কৰিব পাৰে মেগীৰ কাহানী। খুবেই ইজি ৰেচিপি এটা। এনেকৈ মই ভাজি লওঁ তেলত, ৰিফাইন লৈছোঁ। এয়া বেছি ভাজিব নালাগে। ইয়াতে মই অকণমান ক'লা নিমখ বা চাট মছলা এড কৰি দিম, কাৰণ কি যিহেতু ভেজিটেবলখিনি এড কৰিলোঁ, গতিকে মেগী মছলাটো অলপমান কম পৰিব, তো ইমান টেষ্ট নালাগিব খাই পেলাই। সেইকাৰণে মই অকণমান ইয়াতে এড কৰি ল'ম চাট মছলা। মই চাট মছলা এড কৰিছোঁ, আপোনালোকে ক'লা নিমখ বা নৰ্মেল নিমখো এড কৰিব পাৰে চাট মছলা নাথাকিলে। আৰু পানী দি তাতে মেগীটো ডাইৰেক্ট এড কৰি দিছোঁ মই। আগতে মই কি কৰিছিলোঁ, মেগীটো বেলেগে বইল কৰি, তাৰপিছত ভেজিটেবলখিনি বেলেগে ফ্ৰাই কৰি তাৰপিছত এড কৰিছিলোঁ। কিন্তু এদিন মই এনেকৈ বনালোঁ, একেলগে মিক্স কৰি পেলাই, ধুনীয়া লাগিল খাই পেলাই। মোৰ একদম চটপটা মজেদাৰ মেগী ৰেডি। আৰু বৰষুণৰ দিন, কেঁচা জলকীয়াও কাটি দিছিলোঁ, জালুক অকণমান দিলোঁ। গতিকে খুবেই টেষ্টি লাগে দেই এনেকৈ মেগী খাই পেলাই। আমাৰ অফিচৰ আগতে প্ৰায়ে এনেকৈ মেগী বিক্ৰী কৰে, পনীৰ মেগী বা চিকেন মেগী, এগ মেগী, এনেকৈ ভেজিটেবল মেগী। ভেজিটেবলটোৱে খাইছিলোঁ খুবকৈ, বহুতেই টেষ্টি লাগে। আৰু কেতিয়াবা মই মন গ'লে অকণমান মানে পানীয়া কৰি দিওঁ, চুপৰ নিচিনা যে, সেইটো আৰু বেছি মজা লাগে খাই পেলাই। গতিকে 10 টকীয়া দামৰ মেগীৰ পেকেট, কিন্তু বনাই এনেকৈ ৰেডি কৰিলে খুবেই মজা লাগে খাই। ফোন কৰি দিয়ে যে আজি মেগী আহিছে, গৈ ফটাফট লৈ আনো। আৰু
এইটো হৈছে হোমিঅ'পেথিক মেডিচিন, কেৰকেৰিয়া ফছ বুলি কয়, ফছফৰাছ। এইটো যিবোৰ বেবীৰ টিডিং হৈ আছে, এতিয়া ধৰক সিহঁতৰ দাঁত গজিব নহয় জানো, সিহঁতক ডেইলি 2টাকৈ দিব লাগে। আপোনাক খুলি দেখুৱাইছোঁ টেবলেটটো। তেনেকুৱা মিঠা মিঠাকৈ সৰু সৰু সেয়া নিচিনা জামা খাই খুব ভাল পায়। মুখত দিয়াৰ লগে লগে মেল্ট হৈ যায়। কিন্তু এয়া কোনে খাব, কোনেনো খাব বেটা, লোৱা। ইজিলি মানে এয়া ব্ৰেক হ'লেই নহয়, গতিকে তাই চুহি থাকে, চুহি বাছ। এইখিনি সময়ত দাঁত গজাৰ সময়ত দাঁতৰ পাৰিবোৰ ফুলে, বিষায়। বেবীবোৰৰ সাধাৰণতে জ্বৰ হয়, কাহ চৰ্দি এইবোৰ ভাৱ থাকে। বেলেগ বেলেগ বেবিজবিলাকৰ বেলেগ বেলেগ চিমটমছ থাকে। গতিকে এইখিনি সময়ত সিহঁতক কেলছিয়ামৰ খুবেই প্ৰয়োজন। আৰু এইটো হোমিঅ' মেডিচিন হয়। মই মানে মোৰ ঘৰত আগৰ পৰাই ইউজ কৰি আছিলে বাকী বেবিজবিলাকৰ কাৰণে, গতিকে ময়ো জাইমাৰ কাৰণে ইউজ কৰা আৰম্ভ কৰিলোঁ। আৰু এয়া ইভিনিং টি বনাবলৈ লৈছোঁ। ইমান টোপনি ধৰিছে, শুলোঁ তথাপিও এতিয়া মানে টোপনি লাগি আছে। আজি জাইমাৰ গাটো ইমান এটা ভাল নাছিলে, গতিকে তাই বহু সময় শুলে। দৰৱ দিছিলোঁ কাৰণে, মেডিচিন লৈছিলে তাই। গতিকে তাইৰ লগত ময়ো শুলোঁ, আৰু শুই এতিয়া আৰু টোপনি লাগিছে। গতিকে চাহ অলপ খাওঁ, খাই টোপনি ভাঙোঁ। মই কিন্তু অসমৰ চাহপাত বহুত মিছ কৰোঁ। ইয়াতে প্ৰায়ভাগ মই গ'লে বেছিকৈ লৈ আনো চাহপাত, কিন্তু তথাপিতো আৰু কিমাননো থাকে, ইয়াতে ইটো সিটোক দিওঁতে শেষেই হৈ যায়। গুৱাহাটীত এখন গণেশগুৰিত চাহপাতৰ হ'লচেলৰ দোকান এখন আছে। ইমান বঢ়িয়া চাহপাত পায় তাৰ পৰা। গতিকে মোৰ হাজবেণ্ডো মানে গ'লে প্ৰায়ে তেখেতে তাৰ পৰা গ্ৰীণ টি, দাৰ্জিলিং টি, এয়া নৰ্মেল আমাৰ চাহপাত এইবোৰ খুব বেছিকৈ আনে। আৰু পাৰিলে মানে আমাৰ পৰিয়ালৰ কাৰণেও ইয়াতে দিল্লীত সকলোৰ কাৰণে আনে। আৰু আকৌ মানে যোনে আকৌ সোৱাদটো পায়, আকৌ পিছলৈ আকৌ ৰিকুৱেষ্ট কৰে আনি দিবলৈ। এয়া মই বনাবলৈ লৈছোঁ। আমি যেনে গুড়েৰে তেলপিঠা বনাওঁ, এইটো হৈছে ৰাগীৰ আটা, মিলেট ফ্ল'ৰ বুলি কয়। মই এইটো এমেজনৰ পৰা অৰ্ডাৰ দিছিলোঁ। বেবিজৰ কাৰণে খুবেই হেল্ডি, আৰু আমিও খাব লাগে। এইটোৰে মই ভাজা পিঠা বা পেনকেক বনাব পাৰে। মই ভাজা পিঠা বনাবলৈ লৈছোঁ। ইয়াতে মই নাৰিকল, চেনি আৰু গাখীৰ মিলাইছোঁ, পানী ইউজ কৰা নাই, আৰু অকণমান আটা দিছোঁ। আমাৰ আকৌ ইয়াতে ঘৰত যিটো আটা খায়, সেইটো ঘেঁহু আনি পিচি বনোৱা আটা, লগত আমি দালিয়াও মিক্স কৰাওঁ কেতিয়াবা, মানে মাল্টিগ্ৰেইন পিচিবৰ সময়ত মাল্টিগ্ৰেইন কৰি দিওঁ। এনেকৈ বনালে খাবলৈ খুবেই টেষ্টি। ৰাতি ডিনাৰৰ কাৰণে বনাব লৈছোঁ। বুটৰ দাইল আৰু আলু মিক্স কৰি দিছোঁ। চিম্পুলকৈ বনাই থ'লোঁ। আৰু এয়া আহিলে মোৰ এমেজন ফ্ৰেছাৰ অৰ্ডাৰ। বিলাহী, পিঁয়াজ, আলু, ভেন্দি, জলকীয়া, খুবেই ফ্ৰেছ চব্জি আহে। আৰু কাচকলো দিছিলোঁ অৰ্ডাৰ। খুব ফ্ৰেছ আহে ভেজিটেবলখিনি, কিন্তু মই খুব ভাল পাইছোঁ। এতিয়ালৈকে মোৰ যিমান অৰ্ডাৰ আহিছে ভালেই আহিছে। তেনেহ'লে দেখা হ'ব নেক্সট ব্লগত। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।